নমস্কাৰ বন্ধুসকল, মোৰ নাম মিণ্টু কুমাৰ নাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মিণ্টু নলেজ। আজি আমি আলোচনা কৰিম স্পকেন ইংলিছৰ বিষয়ে। আপুনি যদি কোনো অফিচত কাম কৰি আছে বা আপুনি ইণ্টাৰভিউ দিবলৈ যাব, তেনেহ'লে আমি সকলো ক্ষেত্ৰতে দেখা পাওঁ যে ইংলিছৰ খুবেই প্ৰয়োজন। যদি আপুনি ইংলিছ ক'ব নোৱাৰাৰ বাবে অফিচত বা আপোনাৰ বন্ধু বান্ধৱীসকলৰ সৈতে কথা পতাত অসুবিধা হয়, তেনেহ'লে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মই লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ ষ্টেপ, অৰ্থাৎ গুৰুমন্ত্ৰ হিচাপ বুলি ক'লেও বেয়া নহ'ব। আপুনি অতি সহজে এই ষ্টেপকেইটা ফ'ল' কৰি আপুনি অতি সহজেই ইংলিছ শিকিব পাৰিব। তাৰ ফাৰ্ষ্ট ষ্টেপটো হৈছে লিচেনিং। আমি সাধাৰণতে দেখা পাওঁ যে যিহেতু আমি অসমত বাস কৰোঁ, সেইকাৰণে আমাৰ মাতৃভাষাটো হৈছে অসমীয়া, কিন্তু ইংলেণ্ডৰ যিখিনি যিখিনি ল'ৰা ছোৱালী জন্ম হয়, তেওঁলোকে সৰুৰ পৰাই কি কৰে যে তেওঁলোকে সৰুৰ পৰাই তাত ধুনীয়াকৈ মাতৃভাষা হিচাপে সিহঁতে ইংলিছখিনি শিকি লয়। গতিকে আমিও যদি সিহঁতে যেনেকৈ শিকে নৰ্মেলি, যিটো নেচাৰেলি বুলি কোৱা হয়, তাৰ দৰে যদি আমিও ইংলিছ শিকিবলৈ চেষ্টা কৰোঁ, তেনেহ'লে আমিও কম সময়ৰ ভিতৰতে ইংলিছ শিকিব পাৰিম। আৰু তাৰ প্ৰথম ষ্টেপটো হৈছে লিচেনিং। আমি সাধাৰণতে শিশু এটি জন্ম হোৱাৰ পাছত সি বহুত দিনলৈ খালি শুনি থাকে, একো কথা নকয়। তেওঁ কেঁচুৱা অৱস্থাতে খুব শুনে। সেই শুনাৰ ফলতে যিবোৰ আমি শব্দ কওঁ বা আমাৰ যিবোৰ আকৃতি, আমি যিবোৰ হাতেৰে দেখুওৱা অংগী ভংগী আকাৰে সেইবোৰ সি আয়ত্ত কৰে। ঠিক তেনেদৰে আপুনিও ইংলিছ যদি ক'বলৈ বিচাৰে, ফ্লুৱেণ্টলি যদি আপুনি ইংলিছ ক'বলৈ বিচাৰে, তেনেহ'লে আপুনিও প্ৰথমে খুব শুনিবলৈ চেষ্টা কৰক। আপুনি খুব শুনক। আপুনি তাৰ কাৰণে আপুনি বিভিন্ন ধৰণৰ ৱেব ছিৰিজ চাব পাৰে বা বিভিন্ন ধৰণৰ ইংলিছ মুভি চাব পাৰে। ইংলিছ মুভিবিলাকত যিহেতু ফৰেন কাণ্ট্ৰি বনোৱা হয়, সেইকাৰণে সিহঁতে যিবোৰ লেংগুৱেজ ব্যৱহাৰ কৰে, হয়তো আপুনি প্ৰথমে সেইবোৰ বুজি নাপাবও পাৰে। কিন্তু আপুনি স্পেচিয়েলি আপুনি যিবোৰ আমাৰ ইণ্ডিয়ান যিবোৰ এক্টৰ আছে বা যিবোৰ চেলিব্ৰিটিজ আছে, তেওঁলোকৰ যিবোৰ ইণ্টাৰভিউ, এইবোৰ আপুনি এটেণ্ড কৰিবলৈ চেষ্টা কৰক, বা এটেণ্ড নকৰিলেও যিবোৰ ইউটিউবৰ জৰিয়তে ভিডিঅ'বোৰ চাবলৈ চেষ্টা কৰক। বা বিভিন্ন ধৰণৰ আজিকালি লিচেনিং এপ পোৱা যায়, এইবোৰৰ পৰা আপুনি খুব কণ্টিনিউ এমাহ দুমাহ ডেইলি বেচিছত আপুনি কমচে কম আধা ঘণ্টা বা 1 ঘণ্টা হিচাপত আপুনি শুনিবলৈ চেষ্টা কৰক। তেনেহ'লে আপুনি দেখিব যে খুব কম দিনৰ ভিতৰতে আপুনি যিকোনো ধৰণৰ ইংৰাজী শব্দ শিকিবলৈ, যিকোনো ধৰণৰ ইংৰাজী শব্দ আপুনি বুজিবলৈ সক্ষম হ'ব। আপোনাৰ তেতিয়া সেই শব্দবোৰ যদি কোনোবাই কয়, বুজিবলৈ বেছি টান নহ'ব। যদি আপুনি সেই শব্দখিনি আগতে শুনি থাকে, তেনেহ'লে আপোনাৰ ব্ৰেইনে বা মগজুৱে অতি সোনকালে আয়ত্ত কৰিব পাৰিব। যিহেতু আমি সেইবোৰ শব্দ শুনা নাপাওঁ সৰুৰ পৰা, সেইকাৰণে আমাৰ কাৰণে ইংলিছটো এটা অলপ হাৰ্ড হৈ যায়। যদি আপুনি সেইবোৰ সদায় ৰেগুলাৰ শুনি থকা যায়, তেনেহ'লে আপোনাৰ কাৰণে এইটো ইজি হৈ পৰিব। ছেকেণ্ড ষ্টেপটো হৈছে ৰিডিং। আপুনি লাহে লাহে এতিয়া শুনিবলৈ আৰম্ভ কৰিলে, তাৰ পৰা 2-এটা কথা বুজিও পালে। যেতিয়া বুজি পাব, তেতিয়া আপুনি ইয়াৰ লগে লগে যদি আপুনি বিভিন্ন ধৰণৰ নিউজ পেপাৰ পঢ়িবলৈ লয় বা বিভিন্ন ধৰণৰ আপুনি যদি যিবিলাক আৰ্টিকেল আহে, গুগল এডছ আহে, গুগলত যিবোৰ নিউজ আহে, এইবোৰ আপুনি খালি ইংলিছত পঢ়িবলৈ চেষ্টা কৰিব। ইংলিছৰ বিভিন্ন ধৰণৰ নভেল আছে বা কমিক্স বুক আছে, বা আপুনি বিভিন্ন ধৰণৰ আজিকালি টিভিত মটু পটলু আহে ইংলিছত, বা ডৰিমন আহে, এইবোৰ আপুনি চাওক। তেতিয়াহ'লে আপুনি যেতিয়া সেইবোৰৰ সৈতে শব্দবোৰ বুজিব বা ৰিলেট কৰিব পাৰিব, তেতিয়া আপুনি লাহে লাহে ৰিডিং পঢ়িব। আৰু আপোনাৰ ৰিডিং পঢ়িলে ভকেবুলাৰীবিলাক ভাল হ'ব। যিহেতু আমি ইংলিছ নজনা মেইন কাৰণ কি? আমিও ইংলিছ ক'ব পাৰিলোহেঁতেন। ইয়াৰ মেইন কাৰণ হৈছে আমি আমাৰ চাৰিওফালে থকা শব্দবোৰৰ ইংলিছত অৰ্থ নাজানো। যদি আমি তাৰ সম্পূৰ্ণ অৰ্থ জানিলোহেঁতেন, তেনেহ'লে আমিও ধুনীয়াকৈ ক'ব পাৰিলোহেঁতেন। সেইকাৰণে আপুনি যিমান পাৰে ইংৰাজী শব্দবোৰ, অৰ্থাৎ আপুনি যদি অসমীয়াৰ পৰা ইংৰাজী শিকিব বিচাৰি আছে, তেনেহ'লে আমি আপোনাৰ চাৰিওফালে যিবোৰ বস্তু আছে, সেইবোৰৰ ইংৰাজী শব্দবোৰ কি, ইংৰাজীত সেইবোৰক কি কয়, তাৰ চেষ্টা কৰক। সেইবোৰ শব্দ অৰ্থ জানিবলৈ চেষ্টা কৰক। তাক ইংলিছত কি কয়
তাক জানিবলৈ চেষ্টা কৰক। যেতিয়া আপুনি এই বস্তুখিনি সম্পূৰ্ণভাৱে জানিব, তেতিয়াহ'লে আপোনাৰ কাৰণে ইংলিছ কোৱাটো খুবেই ইমান এটা টান হৈ নপৰিব। মানে খুব সোনকালে আপুনি শিকিব পাৰিব। আৰু এটা কথা, গ্ৰামাৰ ইম্পৰ্টেঞ্চ আছে, বাট গ্ৰামাৰ যে আপুনি ইংলিছ ক'বলৈ গ্ৰামাৰেই লাগিব এইটো কথা নহয়। যিহেতু এতিয়া চাওক, ইংলেণ্ডৰ কিছুমান বহুত মানুহ আছে যে ইংলেণ্ড যে ধনী বা আমেৰিকা ধনী দেশ হ'ল বুলি যে সকলো মানুহে শিক্ষিত এইটো নহয়। তাতো গাঁও আছে, হয়তো কোনোবা তাতো ভিখাৰী আছে, সিওতো ইংলিছ কয়। তো সেইটো হিচাপত তাৰ জানো ইংলিছ বেয়া? সিও ইংলিছ সিও ক'ব পাৰে, সিটো গ্ৰামাৰ নিশিকাকে ইংলিছ কৈছে। যেনেকে আমি যেতিয়া অসমীয়া ভাষাটো শিকিছো, আমি জানো কেতিয়াবা ভাবিছিলো যে অসমীয়া ভাষাৰ গ্ৰামাৰ আছে বা অসমীয়া ভাষাত গ্ৰামাৰ ব্যাকৰণ আছে? কিন্তু আমি ঘৰুৱা পৰিৱেশতে যিখিনি শিকিছো সেইখিনি আমি এতিয়াও ব্যৱহাৰ কৰি আছো। আমি এতিয়াও বহুত বস্তু গ্ৰামাৰৰ বিষয়ে আমি এতিয়াও নাজানো অসমীয়াত। তো সেই তেনেকে আপুনি যদি ধুনীয়াকে ৰিডিং কৰে, তাৰপিছত আপুনি বিভিন্ন ধৰণৰ বাক্যবোৰৰ যেতিয়া আপুনি ৰিডিং কৰিব, আপুনি প্ৰথমে শব্দখিনি শিকাৰ পিছত আপুনি যেতিয়া ৰিডিং প্ৰেক্টিচ কৰিব, তাৰপিছত ৰিডিং প্ৰেক্টিচ কৰোঁতে আপোনাৰ যিবোৰ বাক্যৰ গঠন প্ৰণালী আছে এইবোৰ আপুনি স্পষ্টকৈ বুজাত সহজ হ'ব। আপোনাৰ যিবোৰ বাক্য কেনেকে হয়, এটা বাক্যৰ লগত ক'লে কেইদৰে ক'লে শুৱলা লাগিব, এইবোৰ সকলো বস্তু আপুনি যেতিয়া ৰিডিং কৰিব, তেতিয়া আপুনি এইখিনি বস্তু ভালকে বুজি পাব। আৰু ৰিডিং যদি কৰিবলৈ আপোনাৰ তাত একো নাই, তেনেহ'লে আপুনি এতিয়া মোবাইল আছে আপোনাৰ হাতত, যিহেতু ইউটিউবত ভিডিঅ' চাব পাৰিছে, তেনেহ'লে আপোনাৰ হাতত নিশ্চয় মোবাইল আছে। এই মোবাইলটোৰ দ্বাৰা আপুনি বিভিন্ন ধৰণৰ গুগলত এড চাওক, যিটো ক্ৰম ব্ৰাউজাৰ আছে মোবাইলত বা যিকোনো ধৰণৰ ব্ৰাউজাৰ আছে, ব্ৰাউজাৰ তলফালে চাব, আপোনাৰ নটিফিকেশ্যন আহে বা নটিফিকেশ্যনত আপোনাৰ ডেইলি আপডেট আহিয়ে থাকে যে আজি অমুক হ'ল তমুক হ'ল, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইংলিছত আহে। আপুনি আপোনাৰ ব্ৰাউজাৰৰ যিটো লেংগুৱেজ আছে সেইটো আপুনি ইংলিছ কৰি ল'ব আৰু ইংলিছতে পঢ়িবলৈ চেষ্টা কৰিব। প্ৰথমে আপোনাৰ এসপ্তাহ বা 2 সপ্তাহ, হয়তো এমাহ, আপুনি যদি একেবাৰে ষ্টাৰ্টিঙত পইণ্টত আছে তেনেহ'লে আপোনাৰ হয়তো এমাহো লাগিব যে আপুনি ইংলিছটো বুজি নাপাব। কিন্তু আপুনি যদি ৰিডিংটো ভালকে পঢ়ে, শব্দ উচ্চাৰণটো ভালকে পঢ়ে, আৰু এটা কথা, আপুনি সদায় ৰিডিং কৰোঁতে শব্দ উলিয়াই পঢ়িব, তেতিয়া আপোনাৰ শব্দখিনি স্পষ্ট হ'ব। স্পষ্ট হ'লে আপুনি যেতিয়া শব্দৰ উচ্চাৰণবোৰ স্পষ্ট হ'ব, তেতিয়া আপোনাৰ কৈও ভাল লাগিব, বুজিছেনে? যে আপুনি সদায় ইংলিছ পঢ়োঁতে সদায় স্পষ্টভাৱে আৰু কণ্ঠ মানে অলপ ডাঙৰ কৰি, উচ্চাৰণটো অকণমান ডাঙৰকৈ কৰি ক'ব, তেতিয়া বেছি ভাল হ'ব। আৰু লাষ্ট পইণ্টটো হৈছে প্ৰেক্টিচ। এতিয়া আমি প্ৰথমে লিচেনিং কৰিলোঁ, আমি শুনিলোঁ ইংলিছ, তাৰপিছত ৰিডিং কৰিলোঁ, আমি ৰিডিং কৰি বিভিন্ন ধৰণৰ নলেজখিনি পালোঁ। কিন্তু হয় কি, আমি এতিয়া প্ৰায় ষ্টুডেণ্ট দেখা পোৱা যায় যে বহুতে লিচেনিং বুজি পায়, লিচেনিং কৰা বেলেগে ক'লে বুজি পায়, ৰিডিঙো পঢ়িব পাৰে, কিন্তু হয়গে কি সিহঁতৰ ক'বলৈ নোৱাৰা হৈছে, প্ৰেক্টিচ নাই। অৰ্থাৎ সিহঁতৰ যিটো আমি এতিয়া নৰ্মেলি এতিয়া অসমীয়াত কৈ আছোঁ, এই অসমীয়াত যেতিয়া কওঁ আমি, তেতিয়াহ'লে আমাৰ কোনেও শিকাব নালাগে যে ক'ব লাগে এনেকে বা এইটো শব্দক এনেকে ক'ব লাগে, বা আমাৰ যিটো ভাৱ থাকে মনৰ, এইখিনি যেতিয়া আমি প্ৰকাশ কৰিব বিচাৰোঁ, তেতিয়া আমাক কোনো একো ক'ব দৰকাৰ নহয়। ঠিক সেইদৰে আপোনাক ইংলিছতো যদি আপুনি সেই সকলোবোৰ যদি কয় বোলে মই ইংলিছতে চব এক্সপ্ৰেছ কৰিম, তেনেহ'লে আপুনি প্ৰেক্টিচৰ প্ৰয়োজন, প্ৰেক্টিচ কৰিব লাগিব, তেতিয়াহে আপুনি সকলো বস্তু বুজি পাব। এতিয়া প্ৰেক্টিচ কৰিব কেনেকে, ধৰক আপোনাৰ যিবোৰ চিম্পল ৱৰ্ড আছে, এই ৱৰ্ডবিলাক সৰু সৰু চেণ্টেন্সত বনাবলৈ চেষ্টা কৰিব। প্ৰথমে আপুনি ডাঙৰ মানুহ আপোনাৰ থাকি যিবোৰ বেছি ইংলিছত এক্সপাৰ্ট, তেওঁলোকৰ লগত কথা নপতাটোৱে ভাল। যিহেতু আপুনি তেওঁলোকৰ লগত যদি কথা পাতে, তেনেহ'লে আপোনাৰ যিখিনি শিকিছে সেইখিনিত থাকি সিটো আগে শিকিছে, সেইকাৰণে সি আগে বেছি পাৰিব, আৰু তেতিয়া আপোনাৰ যিটো মানে ফিলিং আছে সেইটো আপোনাৰ ল' হৈ যাব, তো আপোনাৰ এটিটিউডটো কমি যাব, যে ইংলিছ শিকাক লৈ যিটো এটিটিউড, সেইটো বস্তুটো আপোনাৰ অলপ ল' ফিল হ'ব। তো সেইকাৰণে আপুনি বেছিভাগ আপোনাৰ থাকি অলপ সৰু যিবোৰ আছে বা আপোনাৰ থাকি যিবোৰ অলপ নাজানে, সেইবোৰৰ ওচৰত ইংলিছ ক'বলৈ চেষ্টা কৰিব। তেতিয়া আপোনাৰ নিজকে মনত মানে আপোনাৰ ফিলিংটো থাকিব কি মই তেওঁতকৈ অলপ বেছি জানো, আৰু আপুনি অলৱেজ ট্ৰাই কৰিব যে তাত থাকি দুটা আজি সদায় নতুন ৱৰ্ড শিকিবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে আপুনি যেতিয়া
নতুনকৈ শিকিব আৰু আপোনাৰ এটিটিউডটো যদি ঠিক থাকে তেনেহ'লে আপুনি খুব কম সময়ৰ ভিতৰতে শিকিব পাৰিব। প্ৰেক্টিচটো আপুনি সদায় কৰিব আৰু বেছিভাগ প্ৰেক্টিচ আপুনি যদি পাৰে আইনাৰ সন্মুখত থিয় হৈ আপোনাক প্ৰেক্টিচ কৰিবলৈ বহুতে কয় যে এটা বাতাবৰণ নাই, আমি প্ৰেক্টিচ কৰিবলৈ বাতাবৰণ নাই। হয়, মই মানিছোঁ যে গাঁৱলীয়া পৰিৱেশত যিহেতু ইংলিছৰ ইমান এটা প্ৰভাৱ নাথাকে, আমাৰ অসমীয়া যিবোৰ গাঁও আছে সেইবোৰত ইংলিছটো ইমান নচলে, তো সেইকাৰণে ইংলিছৰ যিটো মানে কোৱাৰ যিটো মানুহ সিমান নাথাকে। সেইকাৰণে আপুনি নিজকে যদি আপুনি এটা ভাল ইংলিছ স্পিকাৰ স্পকেন যদি ইংলিছ এটা আপোনাৰ ফ্লুৱেণ্টলি আনিব বিচাৰে তেনেহ'লে আপুনি প্ৰথমে নিজৰ আইনাৰ সন্মুখত অৰ্থাৎ আপুনি নিজকে নিজে ক'ব আৰু এংকাৰ হোৱাৰ চেষ্টা কৰিব। যেনেকৈ দেখি আছে আপুনি নিউজবিলাক কেনেকৈ পঢ়ে, আপুনি নিউজ চেনেল চাব পাৰে। নিউজ চেনেলত সাধাৰণতে আমি যিবোৰ ৰিলেটিভ ঘটনা হৈ থাকে এইবোৰে কয় আৰু তাত যিবোৰ শব্দ কয় এইবোৰ প্ৰায় বুজি পোৱা যায়। তো আপুনি যেতিয়া নিউজ চাব, নিউজৰ এংকাৰজনে কেনেকৈ কয় সেইটো আপুনি চাব, তাক আয়ত্ব কৰিব, কৰি লৈ পেলাই আপুনি যেতিয়া পঢ়িব বা বেলেগ ধৰণৰ নিউজ পঢ়িব, যেতিয়া গুগলতে হওক বা বেলেগতে হওক, যেতিয়া আপুনি এইবোৰ নিউজ পঢ়িব তেতিয়াহ'লে আপুনি এই নিউজখিনি আপুনি সেই এংকাৰজনে কেনেকৈ কৈছিল তালৈ মনত পেলাই আপুনিও সেই ঠিক একেদৰে পঢ়িব আৰু সুৰটো অলপ ডাঙৰ ডাঙৰকৈ দিব। তেতিয়াহ'লে আপুনিও খুব সোনকালে ইংলিছটোৰ যিটো ভাইব্ৰেশ্যন থাকে, যিটো উচ্চাৰণ থাকে, সেই উচ্চাৰণটোৱে আপোনাৰ কাণত যাতে শুনা পায়। এনেকুৱা লাগিব যাতে আপুনি এবাৰ যদি কৈছে সেইটো আপুনি দুবাৰ শুনা পাব লাগিব। তেতিয়াহ'লে আপুনি খুব কম সময়তে ইংলিছটো স্পকেন ইংলিছ শিকিব পাৰিব। তো আজিলৈ ইমানেই। মই ইংলিছ স্পিকিঙৰ এইটো এটা ছিৰিজ আৰম্ভ কৰিছোঁ। এইটো ফাৰ্ষ্ট ভিডিঅ' হয় আৰু লাহে লাহে আপোনাক কেনেকৈ ইংলিছত ভাল হ'ব লাগে এতিয়া আপোনালোকে ফাৰ্ষ্ট লিচেনিংটো কৰক আৰু মই নেক্সট ভিডিঅ'ত আপোনাক কেনেকৈ আপুনি শব্দবোৰ জানিব। আমি বেছিভাগ অসমীয়া মানুহে আমি ইংলিছৰ যিবোৰ ভকেবুলাৰী বুলি কয় এইবোৰ আমি নাজানো, সেইকাৰণে আমি ইংলিছ কোৱাত অসুবিধা হয়। নহ'লে আমিও খুব কম দিনৰ ভিতৰতে আমিও ইংলিছ ক'বলৈ পাৰিলোহেঁতেন। তো তাৰ কাৰণে মই এটা ভকেবুলাৰী ছিৰিজ আৰম্ভ কৰি আছোঁ, যিটোত আপোনাৰ টুডে লাইফত যিবোৰ ইউজ হয় ইংলিছ ৱৰ্ড বা টুডে লাইফৰ যিবোৰ আমি কথা পাতোঁ সেইবোৰ নৰ্মেল যিবোৰ ৱৰ্ড আছে সেইবোৰ আমি প্ৰথমে ষ্টাৰ্টিঙৰ পৰা আপোনালোকক শিকাম। ইউটিউবৰ জৰিয়তে শিকাম, যিহেতু এতিয়া আমিতো আৰু চবকে ঘৰে ঘৰে গৈ শিকাব নোৱাৰোঁ। আমি এইটো যিহেতু নেটৰ ফেচিলিটি আছে আৰু আপোনাৰ তাতো মোবাইল আছে, গতিকে এই মোবাইলৰ দ্বাৰা যাতে আপোনালোকেও কিবা এটা নহয় কিবা এটা উপকৃত হ'ব পাৰে, তাৰ কাৰণে মই ভকেবুলাৰী এটা ছিৰিজ আৰম্ভ কৰিম। লাহে লাহে তাত গ্ৰামাৰো পঢ়াম। আপোনালোকক গ্ৰামাৰটো ইমানলৈ টেনশ্যন কৰিব নালাগে, যিহেতু আপুনি এই 3টা ষ্টেপত যদি মাষ্টাৰী কৰিব পাৰে তেনেহ'লে আপুনি গ্ৰামাৰ নোহোৱাকৈও ইংলিছ ক'ব পাৰিব। গ্ৰামাৰ আপোনাৰ অট'মেটিকেলি আহি যাব। টেন্সকেইটা জানিলে আপুনি যথেষ্টখিনি ইংলিছ ক'ব পৰা হৈ যাব। তো সেইকাৰণে আৰু যদি কোনোবাই এই ভিডিঅ'টো এই চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো প্লিজ লাইক কৰিব, যিহেতু এটা নতুন ছিৰিজ আনিবলৈ বিচাৰি আছোঁ। আপোনালোক সকলোৱে সহায় কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আপোনাৰ বন্ধু বান্ধৱীয়ে যিসকলে ইংলিছ শিকিবলৈ উৎসাহিত বা যিবোৰৰ আৰু ইংলিছ শিকাৰ প্ৰতি আগ্ৰহ আছে তেওঁলোককো আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোকক এনকাৰেজ কৰিব, যাতে তেওঁলোকেও ইংলিছ শিকি এটা ভাল অপৰচুনিটি লাভ কৰিব পাৰে, তেওঁলোকেও যাতে এটা ভাল জব পাব পাৰে তাৰ কাৰণে। তো আজিলৈ ইমানেই, আমি আকৌ লগ পাম। ধন্যবাদ।